সকলোকে সুপ্ৰভাত জনাই আজি আৰম্ভ কৰিছোঁ মোৰ অন্য এটা ভিডিঅ'। আজি আমাৰ বাবে এটা বিশেষ দিন। আজি আমি যুগ্ম জীৱনৰ আজি তৃতীয়টো বছৰত ভৰি দিলোঁ। আজি আমাৰ ঘৰত আজি এবাৰ শিৱ পূজাও আছে, বাৰ্ষিক শিৱ পূজা। আমি সেইবাবে এতিয়া উঠি পেলাই বজাৰত যাম, ফুল তুলসী বা ধৰি লওক সকলো কিনিম, চব্জি তব্জি কিনিম, কাৰণ ৰাতিলৈ পূজা আছে আৰু পূজাত আমি ভোগৰ ব্যৱস্থা কৰিছোঁ, সেইকাৰণে অলপ চব্জি তব্জি লাগিব। বজাৰ চজাৰ কৰিমগৈ এতিয়া, আপোনালোকক দেখাম। যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এই আগষ্ট মাহটো মোৰ বাবে খুবেই বিশেষ দিন, যিহেতু 10 আগষ্টৰ দিনা মোৰ কণমানিজনীৰ 1 মাহ সম্পূৰ্ণ হ'ল। আজি 16 আগষ্টৰ দিনা আমাৰ মেৰেজ এনিভাৰ্চাৰী আৰু 23 আগষ্টৰ দিনা মোৰ জন্মদিন। প্ৰথম আমি পূজাৰ কাৰণে যি সামগ্ৰী লাগে আমি বজাৰ কৰি লওঁ। দেখা পাইছে এয়া ইমান দাম ফুলৰ, বাবৰে বহুত দাম কৰি দিয়ে ৰাতিপুৱা দেই। আমি ফুল তুলসীখিনি লৈ তাৰপিছত চব্জি বজাৰ যাম, চব্জি বজাৰ গৈ পেলাই চব্জিখিনি ল'ম, তাৰপিছত ঘৰত যাম। তাৰপিছত আমি চব্জি বজাৰত আহিলোঁ, চব্জি কিনি লওঁ, কাৰণ ৰাতিৰ ভোগৰ কাৰণে আমাক চব্জি লাগিব। ঢিপটো বনোৱা হৈ গ'ল। পূজা একচুৱেলি আমি ভিতৰৰ মন্দিৰত নকৰোঁ, ওপৰতে কৰিম, কাৰণ মানুহবিলাক ভিতৰত বিশেষ জেগা নাই। সেইকাৰণে ভাবিছোঁ কি ওপৰতে কৰিম। সেইকাৰণে আমি ওপৰতে কলপুলি চলপুলি আনি কিনি ইয়াত ধুনীয়াকৈ ঢিপটো বনালোঁ। ওপৰত কৰিছোঁ সেইকাৰণে মানে মানুহবিলাক আহিলে ধুনীয়াকৈ যাতে মানে ধূপ চাকি জ্বলাই পেলাই সেৱা কৰিব পাৰে। তাতে এইভাগ হৈছে তান্ত্ৰিক পূজা, বাৰ্ষিক পূজা। আৰু আমাৰ এনিভাৰ্চাৰী বুলি বেলেগ একো অনুষ্ঠান ৰখা নাই, পূজা হ'ব সিমানেই আৰু। বাকী ভোগটো থাকিবই আৰু প্ৰসাদ থাকিব, এনেকৈ থাকিব। এয়া ধুনীয়াকৈ ইয়াতে বনাই দিলোঁ আৰু ফাইনেলি হৈ গৈছে অলৰেডি। ওপৰতে হ'ব, চাদৰ ওপৰতে হ'ব পূজা, ইয়াতে হ'ব, ইয়াতে বনোৱা যাব। আৰু এইফালে পূজা হ'ব, এইফালে পূজা হ'ব। আৰু এইফালে মানুহবিলাক বহিবৰ কাৰণে এয়া চেয়াৰ দি দিছোঁ। আৰু বাকী খাবৰ কাৰণে পিছত ডাইনিং দিম আৰু ইয়াতে বনোৱা মেলা হ'ব। আৰু এইজন আমাৰ দাদা, এইজন নাথ দা বুলি কয়, এই পূৰা বাচন চাচন ধুই আছে ধুনীয়াকৈ। কিবা এটা কওক, কি ক'ব আজি পূজালৈ? আজি খানা হ'ব গধূলি, তাৰপিছত তাকে চাফ চিকুণ কৰি আছোঁ। তাকে এই দাদাই এই বাচন চাচন ধুই আছে, বাচন চাচন ধুই পেলাই তেখেতো আজৰি হৈ লওক, তাৰপিছত তেখেতৰ লগত কথা চথা পাতিম। আৰু আমাৰ পুৰোহিত আহিলে, পুৰোহিত আহি পেলাই এয়া পূজাৰ সকলো বস্তু ৰেডি কৰি আছে, সকলো সজাই মেলি আছে, শৰাই চৰাই। আমাৰ পূজাৰ সকলো ৰেডি হৈ গৈছে। ঘট প্ৰতিষ্ঠা কৰিলে, ইফালে ফুল তুলসী পৰা ধৰিলে প্ৰসাদ সকলো সজালে, শৰাই সজালে, এয়া ৰেডি হৈ গৈছে। ইফালে আমাৰ খুৰাই বনোৱা মেলা কৰি আছে ধুনীয়াকৈ, এয়া লাগি আছে, দেখা পাইছে আপোনালোকে। এয়া ভোগ ৰেডি হৈ আছে আৰু ওপৰত পূজা হৈ আছে, কিন্তু হ'লেও বাৰ্ষিক পূজা, সেইকাৰণে আমি ভাবিলোঁ এখন ঘৰৰ ভিতৰৰ মন্দিৰতো এখন শৰাই দি দিওঁ, সেইকাৰণে এইখন শৰাই আগবঢ়াই দিলোঁ বাৰ্ষিক পূজা হিচাপে। ওপৰত পূজা হৈ আছে, এতিয়া ভক্তসকল আহিব আৰু যাক যাক মাতিছিলোঁ আপোনালোকক দেখাম সকলো। এইফালে পূজা আৰম্ভ হৈ গ'ল, পুৰোহিতে সকলো ৰেডি কৰি মেলি পূজা আৰম্ভ কৰি দিলে। ভোগ ৰেডি কৰি আছে। খুৰা কি কথা আজি পূজালৈ? আজি পূজা, এতিয়া মই বৰ্তমান খানা বনাই আছোঁ। বৰ্তমান মোৰ দালি হৈ গ'ল, এতিয়া চব্জি বনালোঁ। দালি হৈ গ'ল, চব্জি বনাই বনালোঁ। চব্জি পিছত মই পনীৰটো বনাম বুলি ভাবিছোঁ। তাৰপিছত আৰু ভাতটো বনালে হৈ যাব। তাৰপিছত অলপ জলকীয়া কাটি আছে। ভোজনী আছিল না, আৰু পূৰ্ণবৰ্ত বেলেগকৈ হৈছে নেকি? পুষ্পয়াম ওম পুষ্পায় পুষ্পায় মহাপুষ্পায় পুষ্পায় পুষ্পম ভবে পুষ্পচয় মকিনে সম্পদ আইটি পুষ্পশুদ্ধি অথবা দ্বাদশতা পূজা ঊর্ধ্বতম করুকে ওম গণেশায় নমঃ, ওম সুনন্দায় নমঃ, ওম সন্দায় নমঃ, ওম প্রসন্দায় নমঃ, ওম বলায় নমঃ, ওম প্রবলায় নমঃ। খুড়া এতিয়া কি বনাইছে? এতিয়া চাহি পনীৰ ন, আৰু কিমান বাকী? বাকী মানে আচ্ছা হৈ যাব ন, আৰু 3টা আইটেম বাকী।
আচ্ছা দাদা কি কৰি আছা মই আলু কাটি আছোঁ ভাই কি কৰিবি সৰু আলু কাটি আছে না বঢ়িয়া এইফালে পূজা হৈ আছে পূজা হ'ল আমাৰ যিহেতু যজ্ঞ হ'ব সেয়া যজ্ঞৰ কাৰণে সকলো বস্তু ৰেডি কৰি আছে আমাৰ পুৰোহিতে সকলো ৰাইজৰ হৈ সেৱা লৈছোঁ যেন বাবা ভোলেনাথে সকলো ৰাইজকে দয়া কৰে সদায় যেন ভালে ৰাখে এয়া আমাৰ যজ্ঞ আৰম্ভ হৈ গৈছে এয়া আমাৰ ভোগৰ কাৰণে সকলো বস্তু ৰেডি হৈ গৈছে চব্জি দালি সকলোবিলাক মোটামুটি হৈয়ে গৈছে আৰু পায়সো হ'ল যিহেতু ভোগ বাবাৰ ওচৰত উৎসৰ্গা কৰিব লাগিব আগবঢ়াই দিব লাগিব সেইকাৰণে এয়া হৈয়ে গৈছে আৰু এয়া যজ্ঞ হোৱাৰ শেষত এয়া চবকে শান্তি কৰি আছে ইয়াতে দেখিছে সকলো ভক্ত আহিছে আৰু আহিব বাকী আছে আমাৰ বিল্ডিংটোৰ যিসকল আছে তেখেতসকলক মাতিছোঁ সকলোকে কিন্তু অহা নাই এতিয়ালৈকে আহিব আৰু বাকী আছে আহিবলৈ এয়া পূজা হৈ গ'ল আৰু যজ্ঞও হৈ গ'ল ভালে ভালে এয়া আপোনালোকে দেখা পাইছে এয়া সকলোকে শান্তি কৰিলে শান্তি কৰাৰ পিছত এয়া ভক্তসকলে বহি আছে এয়া আমাৰ ভক্তসকলে ভোগ গ্ৰহণ কৰি আছে বন্ধুসকল এতিয়া সময় হৈছে 11:40 আৰু আমাৰ পূজা ধুনীয়াকৈ ভালে কুশলে হৈ গ'ল আৰু যিসকল ভক্তক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল আহিলে সকলোৱে ভাল লাগিছে সেইবাবে আৰু তেখেতসকলক ধুনীয়াকৈ প্ৰসাদ ভোগ সকলোখিনি ধুনীয়াকৈ খোৱালোঁ আৰু আমিও নিজেও খাই ল'লোঁ আৰু আপোনালোকক সকলো দেখালোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মৰম দিলেহে আগুৱাই যাব পাৰিম বাই বাই